তিন নম্বৰত ইউপিপিএলো নাই, এতিয়া লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে এতিয়া। 1 নম্বৰত বিপিএফ, 2 নম্বৰত বিজেপি, 3 নম্বৰত কংগ্ৰেছ আছে। এই কিবাটো ইউপিপিএলটো লাষ্ট। আজি আমি 14 নম্বৰ চিৰাং, 13 নম্বৰ চিৰাং আৰু খাজুলগাঁও এই তিনিটা সমষ্টি একেলগে আমি কেণ্ডিডেট হিচাপে বিপিএফ দলৰ পৰা আমি নমিনেশ্যন দিছো। নমিনেশ্যনটো খুব সাকসেসফুল হ'ল। আমাৰ কোনো এনেকুৱা কিবা অবজেকশন কৰিব লগা বা কোনোবা অবজেকশন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেন্ট থকা নাই। যিখিনি ডকুমেন্ট দিব লাগে আমি দিছো, সাকসেস মানে একসেপ্টেড। কিছু একটা দুটা কারেকশন আছে, এইটো কৰি দিছো আমি বাস। মুঠতে নমিনেশ্যনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে। কিছু একটা দুটা অলপ কারেকশন আছে বুলি কৈছে, অহাকালি এইটো ঠিক কৰি দিব। না আমাৰতো বিপিএফ হিচাপে এতিয়া এই চিৰাং হিচাপে 4টা আছে। 4টাৰ ভিতৰত একটা নিচিমা সমষ্টিটো বিজনেত দিছে নমিনেশ্যনটো। তো চিৰাং জিলাত 7টা সমষ্টি আছে, টোটেল বিজনী আৰু খাজুলগাঁও মিলাই 7টাৰ ভিতৰত আমি 7টাই পাম। নাই তাৰমানে অলপ কম যদি কয় তেতিয়াহ'লে মনোবলটো ভাঙি যায়। তো আমি 7টাত পামে। এইটো এই যে খাম্পা আৰু চন্দন, আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আছে, এইটো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো। ইউজি বৰ্মাই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে বিপিএফ আছিলে, তেওঁলোকেই বিপিএফ। এতিয়া তেওঁলোকে ইপিএফত গুচি গ'ল, মানে চিৰাঙত বিপিএফৰ অস্তিত্ব নাই। আজি আন্ডাৰগ্ৰাউণ্ডে কি কৈছে কোৱা নাই, মই বুজি নাপায়। মুঠতে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই বিটিচি বাকী ৰাইজে বা চিৰাং বাকী ৰাইজে চবেই ওলাই আহিছে। এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আন্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো দতমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। মই কৈছো আন্ডাৰগ্ৰাউণ্ড কি উজি আন্ডাৰগ্ৰাউণ্ড বুলি শুনা, আন্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙত যে এই চন্দন আৰু খাম্পায়ে বিপিএফ দল এৰি পেলাই ইউপিপিএলত যোৱাৰ পিছত সব ৰাইজে উদ্ধাৰ হোৱাৰ নিচিনা হৈছে। মুঠতে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল। খাম্পা বৰগাড়ী আপোনাৰ এগেইনষ্টত জাবৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিছে ইপিএফৰ পৰা। এইটো দিব লাগে, এটা নাম নিয়ম আছে, এই হিচাপত দিছে। নামত দিব লাগে, এই হিচাপত দিছে, কিন্তু জিকিবৰ কাৰণে নহয়, হাৰিবৰ কাৰণেহে দিছে। আৰু মোৰ প্ৰয়োজনে দৰকাৰ নাই, বিপিএফ দলৰ প্ৰয়োজনে দৰকাৰ নাই। খাম্পা আৰু চন্দনক ইউপিপিএলে হাৰাব, বিপিএফ দলৰ প্ৰয়োজনে নাই। বিপিএফটো নিজাববীয়া আছে। বিপিএফে খাম্পা আৰু চন্দনক হাৰাব লাগে বুলি কামেই নকৰো, আমি জিকি আছো। কিন্তু হাৰাবৰ কাৰণে বেয়াকে অত্যাচাৰ ভাৱে হাৰাবৰ কাৰণে ইউপিপিএলে ভিতৰি লাগি আছে। খাম্পা আৰু চন্দন এনেকুৱা হাৰিব, গুহাৰৰ নিচিনা হাৰিব। আপুনি কৈছে যে বিপিএফ 1 নম্বৰ আছে, 2 নম্বৰত বিজেপি, 3 নম্বৰত ইউপিপিএল। 3 নম্বৰত ইউপিপিএলো নাই, এতিয়া লাষ্ট 3 নম্বৰত কংগ্ৰেছ আছে এতিয়া। 1 নম্বৰত বিপিএফ, 2 নম্বৰত বিজেপি, 3 নম্বৰত কংগ্ৰেছ আছে। এই কিবাটো ইউপিপিএলটো লাষ্ট। কিন্তু আপোনাক ইউজি বৰ্মাই কৈছে আপুনি তলৰ পৰা 1 নম্বৰ বুলি আছে। এইটোতো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা, এইটো আন্ডাৰগ্ৰাউণ্ডৰ ভাষা। সামগ্ৰিকভাৱে আমি বেছি ক'লে অলপ কিবা হয়, সেইকাৰণে 20+ অলপ কমাই দিব লাগে, তেতিয়াহে মানুহবিলাক বেছি কাম কৰিব লাগে। 20+